ভাল লাগিল এখন বহুত দিনৰ পৰা অপেক্ষাত আছিলোঁ আৰু ৰবিৰ লগত মোৰ কথা হৈয়ে থাকে চিনেমাখনো কি প্ৰগ্ৰেছ কি হ'ল কি নহ'ল তাৰপিছত আৰু সেইধৰণে আজি ধুনীয়াকৈ মুক্তি পাইছে চিনেমাখন আৰু এখন কমপ্লিটলি এণ্টাৰটেইনিং মুভি আৰু চবেই আহি এনজয় কৰিব চাব আৰু সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহে আৰু মোৰ ফেন ক্লাবৰ যিমান ল'ৰা ছোৱালী আছে সকলোকে অনুৰোধ জনাইছোঁ যাতে চিনেমাখন প্ৰমোট কৰে চাবলৈ আহে চাই আৰু গম নাপালোঁ কেতিয়া যে অলমষ্ট 2 ঘণ্টাই কেনেকৈ পাৰ হৈ গ'ল গম নাপালোঁ চ' সেইটো এটা প্লাছ পইণ্ট চিনেমাখনৰ আৰু ৰবি খুব মেচিয়ৰ্ড লাগিছে বঢ়িয়া লাগিছে আৰু ই বহুত কষ্ট কৰিছে আজি কেইবা বছৰে এই চিনেমাখনৰ লগত চ' মোৰ আন্তৰিক শুভকামনা থাকিল ৰঘুপতি চাওক ৰঘুপতি নতুন ভাল কেমেৰা খুব ভাল হৈছে লাইট ভাল হৈছে আৰু একশ্যন ধুনীয়া কৰিছে অবভিয়াছলি ৰবি একশ্যন ভাল কৰিবই আৰু ফাৰ্ষ্ট হাফটোৰ বৰ ধুনীয়া ইম'চনেল এটা বস্তু দিছে ছেকেণ্ড হাফটোত একশ্যন বেছি আছে চ' ইটছ এ ক্ৰাইম একশ্যন মুভি বুলি ক'ব পাৰি চ' চাই ভাল পাব আৰু নতুনত্ব আছে যথেষ্ট আছে চালে গম পাব ছবিখনক লৈ